এখন অৰণ্যৰ সুউচ্চ গছত এহাল টুকুৰা চৰাই চালে চকুৰোৱা আটক ধুনীয়াকৈ বাঁহ সাজি তাত বাস কৰিছিল। এবাৰ যোৱাকালি ৰাতিপুৱাৰে পৰা বৰষুণ দি আছিল। মাজে সময়ে অলপ পৰিমাণ এৰি দিলেও আকৌ পুনৰ বৰষুণ আহি গৈছিল। বেছিভাগ চৰাই-চিৰিকটি নিজৰ নিজৰ বাহতে সোমাই আছিল। এপাকত বতাহৰ বেগ বাঢ়ি আহিল আৰু সমানে সমানে বৰষুণৰ প্ৰকোপো বৃদ্ধি পালে। বতাহত চৰাইহালৰ বাঁহটো তুলিবলৈ ধৰিলে। ঠিক সেই সময়তে গছজোপাৰ তলত এটা শব্দ শুনা গ'ল। মতা টুকুৰা চৰাইটোৱে দেখিলে যে এটা বান্দৰে বৰষুণত তিতি বুৰি আহি সেই গছজোপাৰ তলতে আশ্ৰয় লৈছেহি। লগে লগে মতা টুকুৰা চৰাইটোৱে ঘৈণীয়েকক ক'লে, "হেৰা চোৱাচোন, আমাৰ বাঁহটো যদি মজবুতকৈ নহজোৱাহেঁতেন আমাৰো অৱস্থা এনেকুৱাই হ'লহেঁতেন।" মাইকী চৰাইজনীয়ে তললৈ চাই দেখিলে যে সঁচাকৈয়ে এটা বান্দৰ থিয় থৈ বৰষুণত তিতি তিতি কঁপি আছে। দেখি তাইৰ বৰ দুখ লাগিল আৰু বান্দৰটোক মাত লগালে, হেৰা ককাই, এনেকৈ তিতি আছা কেলে? নিজৰ ঘৰলৈ উলটি যোৱাগৈ, নহ'লে অসুখ বিসুখ হ'ব পাৰে। তোৰ আগত তাতে কি হ'ল? নিজৰ বাহত সোমাই আছ, মনে মনে সোমাই থাক। তোমাৰ মানুহৰ দৰে হাত ভৰি থাকোঁতেও তুমি বাঁহ এটা সাজি ল'ব নাজানানে? আমিচোন ঠোঁটেৰে বাঁহ সাজো। বান্দৰটো খং চৰিহে গ'ল। সি চৰাইকেইজনীক কেটেহা মাতেৰে ক'লে, "মই ঘৰ সাজোৱে বা নাসাজোৱে, তোৰ মোৰ কামোৰণি কিহৰ?" বিৰক্ত হৈ চৰাইজনীও মাত দিলে, আজিকালি ভাল কামৰ কোনো দাম নাই। বান্দৰটোৰ আৰু খং উঠি গ'ল আৰু ক'লে, "কি তই মোক মৰিবলৈ ক? সামান্য বাঁহ এটা সাজি তোৰ ইমান অহংকাৰ হৈছে? ৰহ, তোক চাই লওঁ।" এই বুলি কৈ বান্দৰটোৱে গছৰ ওপৰত উঠি বাঁহটো ভাঙি পেলালে। চৰাইকেইজনীয়েও উপায় নাপাই তাৰ পৰা উৰি গৈ তাকেই চাই থাকিল। চৰাইকেইজনীৰ কষ্টৰ সীমা নোহোৱা হ'ল। নীতি শিক্ষা: মূৰ্খক উপদেশ দি কোনো লাভ নাই। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব আৰু এটা কমেণ্ট কৰি দিব।